নাইটৰ ভিডিঅ' বহুত দিনৰ মাজত আজি কেমেৰাৰ মাজত ওলালোঁ। আজি হৈছে ফেব্ৰুৱাৰী 20 তাৰিখ আৰু আছোঁ মই পাথৰকুচিত। কি হৈছে আপোনালোকেতো গমেই পাব চাগে, যোনে যোনে পাই আছে নিউজত। আৰু আমিতো আহি আছোঁ এতিয়া, আৰু এনেকুৱা এটা আমি ইণ্টাৰেষ্টিং হৈছে, তিনিআলিৰ পৰা চাৰিআলিলৈকে আমি খোজকাঢ়ি আহিছোঁ ন, অচুক মাৰা আমি তিনিজনে খোজকাঢ়ি আহিছোঁ আৰু বাকীখিনি আগত দেখাই আছোঁ। কিন্তু প্ৰথম ষ্টাৰ্টিঙে হৈছে। মোৰ এটা বস্তু মোক কনফিউজ লাগি গৈছে, কি জানো না, কাৰণ ফেষ্টিভেল চাব আহিছোঁ আমাৰ কাৰো ফেষ্টিভেল, কিন্তু মানুহটো হৈছে মানুহটো, কাৰণ ফেষ্টিভেলটো মানুহ হয়। আৰু মানে কি আমাৰ কালচাৰ ড্ৰেছ প্ৰায় কম দেখিছোঁ। আগত চাওক, মই যদি মিছা কথা কৈ আছোঁ, চিটিৰ মাজতনো ক'ত দেখি পাম মানে নিজৰ কালচাৰ ড্ৰেছ আৰু চিটিৰ মাজত, হয়নে নহয়? ক'তো জনগোষ্ঠী মানুহ আছে, তো সেয়াই আৰু কিন্তু ফেষ্টিভেল কিন্তু মানুহ নকবি আৰু। মোৰ বেক চাইডত এয়া ফেষ্টিভেলৰ বাবে নৃত্য হৈ আছে। মোৰ গাঁৱৰ ছোৱালী দুজনী লগ পাই গৈছোঁ, আৰু মই প্ৰথমে এটা কমে ফেষ্টিভেল চাব আহিছোঁ। এনেকুৱা লাগিছে কি ফেষ্টিভেল চাব বিলকুল লগা নাই। কিয় জানো না, আমাৰ কালচাৰ ড্ৰেছ বেছি নাই, হয় না? আমাৰ কালচাৰ ড্ৰেছ মোৰ প্ৰথম সোমাই আহোঁতে মই কিন্তু কালচাৰ ড্ৰেছ দেখা নাই। কিন্তু বাকী খবৰ চবৰ কেনেকুৱা? এই আমাৰ সঞ্জু বাং আৰু হৈছে আমাৰ চানিতা তেৰাং, গাঁৱৰে হয়। ফুচকা খাইছোঁ, মানে মই প্ৰথমে খালোঁ ফুচকা, সিহঁতে লপোৱাৰ কাৰণে খোৱালোঁ আৰু ভাল লাগি দিয়ক। গাঁৱৰ মানুহ তেনেকুৱা লপালে ভাল লাগে ন। আৰু আহিছে আমাৰ গাঁৱৰ ল'ৰা, মই আপোনালোকক মই লগ কৰাই আছোঁ। খুৰাই পূৰা ফুচকা দিছে, মোৰ ভিডিঅ'টি পূৰা মানে ভাইৰেল হৈ যাব দেই খুৰা। অলপ লাগিলে 2 পিচমান বেছিকৈ দিবি না। আৰু এই চাওক নৃত্য হৈ আছে তাতে। মোৰ নিজৰ কালচাৰ ফেষ্টিভেলত আহিছোঁ, মোৰ চলচাল নাই। আৰু এয়া হৈছে এণ্ট্ৰি গেটটো। চাওক কি ধুনীয়াকৈ বনাইছে, চাই লওক। চাওক যামা তেওঁলোকক এই সুযোগতে এই মঞ্চতে তেওঁলোকক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। ভিতৰলৈকে সোমাইছোঁ দেই গাইছত। আৰু হৈছে মোৰ ভইচটো যিমানে হালা নহওক কিয়, মোৰ ভইচটো মোবাইলৰ পৰা কেমেৰাত মানে ৰেকৰ্ড হৈ যায়। আৰু এয়া হৈছে আমাৰ নুংপে আৰু মোক। আৰু এতিয়া যাম আমাৰ কালচাৰৰ কিছুমান বস্তু দেখাবলৈ। মানে এইটো চাইডে আমাৰ গোটেই কালচাৰৰ বস্তু বনাইছে, আৰু যি আছে তাকে মই দেখাবলৈ আপোনালোকক চেষ্টা কৰিম দেই। তো মই আছোঁ এতিয়া আমাৰ যিটো নেকি ৰাজহুৱা মানে গাঁৱৰ ৰাইজবিলাকে মিলিকে যেনেকৈ আমাৰ দমাহী হ'লে চবে মিলিকে আমাৰ সেইখন ঘৰতে আমাৰ এটা মেল মিটিং পাতে। আৰু লগতে মোৰ গাঁৱৰ এজন ল'ৰা আহিছে, তেখেতৰ নাম হৈছে কপিল কেলেং, আমাৰ গাঁৱৰে হয়। ইয়াতে লগ পাইছোঁ, ভাল লাগি গৈছে, কিয়নো গাঁৱৰ মানুহ লগ পাই গৈছোঁ। কিনে আৰু ফেষ্টিভেল ইয়াত আছে আমাৰ তাত যোৱাবাৰ কিন্তু মাৰগাঁৱত হৈছিল না। আচলতে মই এটা নকওঁ, মাৰগাঁৱত যিটো নেকি মোৰ ভিডিঅ'টো 5,000 এতিয়া আহক আপোনালোকক মই দেখাই আছোঁ। মানে আমাৰ যিটো নেকি ৰাজহুৱাত, চৰি মোৰ ভইচটো সম্পূৰ্ণকৈ ক্লিয়াৰলি আহিছে কি নাই কিন্তু আপোনালোকে গেছ কৰিব যদি মাতটো যদি সম্পূৰ্ণকৈ নাহে। এইটোৱে হৈছে আমাৰ ৰাজহুৱা জিৰণি ঠাই। ই ভালদৰে বুজাই দিব পাৰিব ইয়াত ই অলপ চলপ জানে, কিন্তু আচলতে চলচাং তেখেতৰ আছে, মোৰ নাই। মানে চলচাং পিন্ধা বুলি কথা নহয়, গতিকে এইটো যিটো পৰিৱেশ অলপ মানে মিউজিক বুজি আছে, হয়তো চাউণ্ডটো ভালকৈ নাহিব পাৰে, তো জেগাটো ভালকৈ দেখুৱাই দিব। মানে এতিয়া মই আপোনালোকক কেইটামান বস্তু মই দেখাম, আহক। আমাৰ এইটো নাম হৈছে দাৰণ, য'ত নেকি আমাৰ যেতিয়া নেকি ৰাইজবিলাকে মিলি পেলাই মানে আমাৰ নিয়মত আৰু মদ, এইটো এটা দাৰণ বুলি কয় ন। তাৰ নামত চেম চাগে, তাৰ নামত চেম কয় ন। এইটো অলপ বেলেগ বুলি কয়, বেলেগ নামটো কিন্তু ইমান নাজানিম দেই, প্ৰপাৰলি মই ক'ব নোৱাৰিম। কিন্তু আমাৰ সা সঁজুলিবিলাক কিন্তু বহুত দেখুওৱা হৈছে, কিন্তু সেইটো কাৰণে ভাল লাগিছে দেই কপিল। মানে ইয়াত যিবিলাক মানে আমাৰ হেৰি হওক, মানে যিবিলাক ট্ৰেডিশ্যনেল বস্তু হওক, যেনে হওক এইবিলাক বস্তু তাতে আছে, তালৈবিলাক আছে, এইবিলাক আছে, হেৰি আছে। আৰু এইবিলাক আমাৰ যুদ্ধৰ বস্তু আছে, যুদ্ধ এয়া আমাৰ যুদ্ধ। এইটো গুটি, এইটো আমি গুটি মাৰোঁ, সেইটো হৈছে নাঙাল, আৰু এইটো হৈছে চেপা, আৰু ইয়াৰ নাম হৈছে দোন। আমি যে 1 গুণ 2 গুণ যে কওঁ, আমি এই দোনটো 8 গুণ হ'লে মানে 1 গুণ হয় ন, 8 গুণ হ'লে মানে 1 গুণ হৈ যায়। ৱাও, ভাল লাগিছে দেই। আৰু মই আপোনালোকক মই দেখাই থাকিম। এইটো হৈছে আমাৰ ট্ৰেডিশ্যনেল, পূৰা ট্ৰেডিশ্যনেল হয়, বঢ়িয়া লাগিছে, ভাল লাগিছে। কিন্তু মই ভালদৰে ক'ব নোৱাৰিম দেই, কাৰণ কিয় এইবিলাক চাই নাথাকোঁ। আৰু ঘৰত পূজাটো
ময়ো কৰোঁ ঘৰত কিন্তু বস্তু মানে কিবা মান থাকিলে এই বস্তু জানি একো নাই আৰু বহুতে মোক কেমেৰা ভিডিঅ' বনালে ইয়াৰ নাম হৈছে শিলচাং মাৰা বহুত সহায় কৰিছে মোৰ ভিডিঅ' বনোৱাত আৰু এতিয়া মই আপোনালোকক মই দেখাম ইয়াতে আমাৰ ট্ৰেডিশ্যনেল আৰু কিছুমান বস্তু দেখুওৱা হৈছে মানে মাৰগাঁৱত যিটো ফেষ্টিভেল হৈছে তাতে মই আপোনালোকক ভালকৈ দেখাব অ' ৰিয়েল নেকি বে নহয় ৰিয়েল ৰকম লাগি গৈছিল বে অ' চাওক আমাৰ দমাহী হ'লে আমাৰ তেনেকুৱা ঢেঁকীত আমাৰ পিঠা খুন্দে মানে পিঠা চাউল গুড়ি কৰি আৰু এইটোত আমাৰ দেহাল বা মুঠতে আমাৰ দমাহী হ'লে এইটো ব্যৱহাৰ কৰা হয় অঁ দেহালৰ পূজাত আৰু এইটো আছে আমাৰ য'ত নেকি আমাৰ দমাহী হ'লে ঘৰে ঘৰে বিহু নাচো নহয় এইটো আমাৰ দেখুওৱা হৈছে এইটো হৈছে কালি আৰু এইটো ঢোল ঢোলৰ নামটো আছিলে আমাৰ ট্ৰেডিশ্যনেল ভাষাত বেলেগ কয় মই নাজানিম তো কৈয়ে আছোঁ আৰু এই আছে কাপোৰৰ বাবে কাম কৰি আছে তো আৰু মানুহ বহুত ভিৰ দেই ইয়াতে এইটোতো বাৰু কাপোৰ টানি আছে আৰু এইটো কি বুলি কয় কাপোৰ বুই আছে আৰু এই গলত লৈয়ে আছে এইটো চিন দেখুৱাই দিয়া কৈছে ৱাও ভাল লাগি গৈছে ভাল লাগিল এটা কথা কি জানো না মই এটা কথা কওঁ আপোনালোকক মই যোৱাকালিও আহিছিলোঁ ফেষ্টিভেল চাবৰ কাৰণে কিন্তু আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছ না প্ৰায় মই দেখা নাই আজি অলপ দেখিছোঁ ভাল লাগি গৈছে আৰু যোনে বনাইছে ইঞ্জিনিয়াৰ ভাল বনাইছে বহুত ভাল বনাইছে ৱাও আৰু মানুহ কিন্তু বহুত হৈছে দেই কিন্তু চিটিৰ মাজত হ'লেও অঁ যোৱাকালি ইমান মানুহ নাই চিটিৰ মাজত হ'লেও বহুত মানুহ ভাল লাগিছে আৰু মই আপোনালোকক মই থানলৈকে লৈ যাবলৈ মই চেষ্টা মানে থানলৈ গৈ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম প্ৰথমে কেইটামান প্ৰগ্ৰাম চাই লওঁ আচলতে মই এণ্ট্ৰি গেট আমি ভুল কৰিলোঁ আমি সোমাব লাগিছিল ইপানেদি আমি সোমাব লাগিছিল বেল ৰাস্তা কিন্তু আমি আহিলোঁ একদম তিনিআলি বশিষ্ঠ পিন্ধি হৈ আহিলোঁ আৰু আমাৰ ইফানেদিও ওচৰ হয় কিন্তু এণ্ট্ৰি গেটটো হৈছে ইফানেদি ইফানে বেছি মানে চাই ভাল লাগি আছে আমাৰ দেহাল থানটোলৈকে গৈ আছোঁ দেহাল থানটো দূৰ আছে ইয়াৰ পৰা ষ্টেচনৰ পৰা যিমান দূৰ খোজকাঢ়িছোঁ তাৰপৰা আৰু সিমানেই দূৰ আছে হা ওপৰলৈকে আছে একদম মানে থানটো আমাৰ থানটো আৰু নহয় দূৰ আছে বৰ্তমান আমাৰ থানটো পাই গ'লোঁ ইয়াতে আছে আমাৰ দেহাল থানখন আৰু মই আপোনালোকক ইয়াতে মই কিবা নহয় কিবা এটা দেখাবলৈ মই চেষ্টা কৰিম নতুন এটা ভিডিঅ'লৈ শুভযাত্ৰাৰ লগতে স্বাগতম জনাইছোঁ ৰাতিৰ নাইট ব্লগছ আছোঁ মই বেলতলা পাথৰকুচিত আজি যিহেতু কাৰ্বি ফেষ্টিভেল হৈ আছে আৰু মই যিটো ঠাই আছোঁ এইটো হৈছে গেট আৰু আহক আপোনালোকক মই ভিতৰত কি পাৰোঁ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম আহক তো এয়াই হৈছে আমাৰ নোমপে আৰ্মু ইয়াতে আমি পূজা চূজা কৰোঁ এইটো অৰিজিনেল নহয় দেই কিন্তু দেখুওৱা হৈছে এইটো থাৰ্মকল দি বনোৱা হৈছে আৰু এইটো পাৰ্টছ আৰু এইবোৰতো বাৰু নাই সেইবোৰ কামৰ নহয় বাছ এইটো দেখুওৱা হৈছে আমাৰ নোমপে আৰ্মু আমি এইটো পূজা কৰোঁ আৰু সৌ ওপৰত আছে চাংঘৰ এইটো হৈছে চাংঘৰ এইটো হৈছে আমাৰ পূজা কৰিলে এতিয়াহে বাৰু বটল চটল ব্যৱহাৰ কৰি কিন্তু আগত আমি এইটোৱে আমি লাও খোলাটোকে ব্যৱহাৰ কৰোঁ আচলতে ইয়াৰ নামটো শুদ্ধকৈ নাজানো শুদ্ধকৈ মানে নাজানোৱেই দে এইটো আপোনাৰ একেবাৰে বেয়া নাপাব এইটো আমি মুঠত লাগেই আমাৰ পূজা চূজা হ'লে আৰু এইটো লাও খোলাটো আৰু এইফালে আছে আমাৰ থানটো আপোনালোকক মই লৈ গৈ যাই আছোঁ তো এয়া হৈছে আমাৰ দেহাল থানখন আৰু যিটো নেকি আমাৰ বছৰে বছৰে যিহেতু আমাৰ পূজা হৈ থাকে আমাৰ এই থানতে আমি পূজাটো কৰোঁ এইটো হৈছে বেলেগৰ কিন্তু আমাৰ গাঁৱতো আছে তাতো দেখাবলৈ মই নিশ্চয় কিবা চেষ্টা কৰিম যদি মোৰ গাঁৱৰ ব্লগ যদি বনাওঁ মই তো এয়া হৈছে থানখন আৰু এই থানখন আমাৰ কি বলি দিয়া হয় এটা হৈছে ছাগলী এটা হৈছে চৰাই আৰু বাছ এইকেইটাই দিয়ে আৰু পাৰ কিন্তু মুকলি কৰা হয় মানে পূজা চূজা কৰি এৰি দিয়া হয় এয়াই হৈছে থানখন তালৈকে নাযাওঁ দিয়ক অকণমান ওচৰলৈকে কিয়নো জোতা চোতা পিন্ধি আছোঁ আৰু নাযাওঁ দে তথাপিও মই ইয়াতে আহিকে দেখাবলৈ চেষ্টা কৰিলোঁ আৰু যিটো নেকি তাতে প্ৰগ্ৰাম হৈ আছে ৱাও আৰু ফোনটো আচলতে কি মোৰ ফোনটোত চাৰ্জো নাই তো সেয়েহে মানে কিছুমান মেইন পইণ্ট জেগাত মই তাত দেখাবলৈ মই চেষ্টা কৰিম ফোন মাত্ৰ আছে 30 কিমান %। এতিয়া ৰিটাৰ্ণ বেক গৈ আছোঁ আৰু তাতেও বহুতখিনি আছে দেখাবলৈ কিন্তু যিখিনি দেখাইছে এইখিনিয়ে বহুত যথেষ্ট দিয়ক আৰু মই এইখিনি দেখাবলৈ মই চেষ্টা কৰিছোঁ ভিডিঅ'টো ইমান দীঘলীয়া নহ'ব পাৰে এয়াটো চাংঘৰ
এইটো তাৰ পৰা মানুহ উঠিব পাৰি মানে যি হওক বেলেগ জেগাত আহিছোঁ ইমান উস্তাদি দেখা একেবাৰে লাভ নাই এইটো একদম চিধা কথা য'তে নহওক আপুনি যিমানেই নিজৰ আপুনি যদি বেলেগতো যায় ধৰি লওক মই আমি আহিলোঁ গুৱাহাটীত আৰু আমি যদি কালি আঙুলত জাগি আমি উস্তাদি দেখাওঁ নহয় যে একেবাৰে ঠিক নহয় ভাই নিজৰ জেগাত নিজে উস্তাদি দেখাবি কিন্তু বেলেগৰ জেগাত আহিকে একেবাৰে উস্তাদ দেখা লাভ নাই দেই এইটো হয় নে নহয় ক য়েছ ব্ৰ এতিয়া ওলাই আহিলোঁ তাৰ পৰা এতিয়া গৈ আছোঁ প্ৰগ্ৰামটোলৈকে কল্পনাই কৰিব পৰা নাছিলোঁ ইমান আড়ম্বৰপূৰ্ণ আৰু ইমান উৎসৱজনকভাৱে 3 দিন নহয় 3 দিন ধৰি আপোনালোকে আয়োজন কৰিছে নেক্সট ডে ৰাতিৰ ভিডিঅ' ৰাতিতে শেষ কৰিম বুলিকে ভাবিলোঁ আৰু তাতে ভিডিঅ'টো ইমান সম্পূৰ্ণকৈ কৰা নহ'ল কিয়নো ফোনটো একদম পাৰে ডেড হৈ গ'ল তাতে কাৰণ কিয় ইফালে ভিডিঅ' কৰিছোঁ আৰু মানুহে ফোন চোন কৰে আৰু লগত ডাটাটো অন হৈ আছিল চোৱা নাযায় ন ডাটাটো মই প্ৰায় 24 আৱাৰ্ছ মোৰ মানে ডাটাটো অনেই থাকে বেলেগৰ মোবাইল লৈয়ে মই ভিডিঅ'টো নকৰিলোঁ সেয়েহে ভিডিঅ'টো ইমানখিনিত কৰাও নহ'ল আজি হৈছে 22 তাৰিখ এতিয়া সময় হৈছে সন্ধিয়া আজি 22 তাৰিখত আজি ৰাতিপুৱাৰ পৰা মানে বতৰটো বহুত ঠাণ্ডা তো মোৰ বেক চাইডত এতিয়া চাহ এতিয়া সময় 8টাও বজা নাই পুৰা আজি ৰাতিটো আজি মানে ৰাতিটো কুঁৱলী পৰিব চাগে যে চাৰিওফাল খালি কুঁৱলী তো ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব চেনেল ছাবস্ক্ৰাইব কৰিব বেল আইকন অন কৰি দিব কিন্তু মোৰ এটাই ভাল লাগিছে দেই মোৰ 305টা মোৰ ছাবস্ক্ৰাইবাৰ হৈ গ'ল মোৰ খুব ভাল লাগিছে আৰু ফেষ্টিভেলটো তাত যে বনাইছে মানিবলগীয়া বনাইছে কিন্তু কেনেকুৱা জানেনে প্লেগ্ৰাউণ্ডটো বেলেগ আৰু থানটো বেলেগ ৰাস্তাই যিটো মানে দোকান মোৰ প্ৰথমতে মোৰ এনেকুৱা লাগিছিল এইটো মোৰ ফেষ্টিভেল চাবলৈ অহা নাই কিবা এটা বেলেগ এটা প্ৰগ্ৰাম চাব আহিছোঁ তেনেকুৱা ৰকম লাগি গৈছিল কিন্তু যেতিয়া নেকি ভিতৰত সোমাই মানুহবিলাক দেখা পায় এইবিলাক অলপ ভাল লাগিল আৰু গাঁৱৰ মানুহ আহিল ভিডিঅ' কৰা নহ'ল বহুত আহিছিল কিন্তু একেবাৰে ভিডিঅ' কৰা নহ'ল কাৰণ কি অলপ চেফটি চৈ মানে ভিডিঅ'টো বনালোঁ কাৰণ চাৰ্জটো লৈ কথা আছে হয় নে নহয় আৰু নেক্সট আৰু তেনেকুৱা ভিডিঅ' মই আপোনালোকক মই লগ পাই থাকিম আৰু আপোনালোকে তেনেকৈ ছাপোৰ্ট কৰি গৈ থাকিব মোৰ ভাল লাগিব তো আজিলৈ ভিডিঅ'টো এইখিনিতে বাই বাই